বৰ্তমানৰ চৰকাৰে কেৱল ৰাজনৈতিক সুবিধাৰ কাৰণে এই পপুলাছ গ্ৰুপবিলাকক সেটেল ট্ৰাইব কৰিবলৈ আগবাঢ়িছে, যিটো আমি কেতিয়াও সকলোকে ভাত এসাঁজ খাবলৈ নিমন্ত্ৰণ জনাইছো। মই বদলিনৰ পৰা আহিছোঁ। সংবাদ জগতৰ মই 35 বছৰৰ আহি আছোঁ। মই এখন দৈনিক বাতৰি কাকতৰ সম্পাদক হয়। মোৰ কাকতখন शांति बदली इंगोंग। आंदोलन अलग जगह पे है, आइडेंटिफिकेशन है अलग जगह। आंदोलन कर सकता है, लेकिन आंदोलन करने के बाद ये जरूरी नहीं कि आप क्राइटेरिया फुलफिल करता है। तो বড়োলেণ্ডৰ মন্ত্ৰী ডাঙৰীয়াক সুধিব লাগিব, মোৰ টেবুলত এখনো আইন অহা নাই, কিন্তু যদি কৰবাত কিবা হৈ আছে মই চেক কৰি দিম। কিহৰ যুক্তিক ট্ৰাইবেল কৰিবলৈ ওলাইছে বৰ্তমান চৰকাৰে, গতিকে এইটো আমি সম্পূৰ্ণৰূপে নটচাট কৰিছো। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত আমাৰ জুডিচিয়েল কোৰ্ট স্থাপন কৰা হৈছে। সব ক্লজ 6 ইমপ্লিমেন্টেশনটো এতিয়া অনগোয়িং প্ৰসেস, আমি কৰি গৈ থাকিম। 5 তাৰিখে গ্ৰুপ অফ মিনিষ্টাৰ্ছক বা গভৰ্ণমেণ্ট অফ আছামক আমাৰ যি কনচালটেটিভ গ্ৰুপে দাখিল কৰা প্ৰতিবেদনটো আমি দাখিল কৰিম। দাখিল কৰাৰ পিছতে আমি অল ইণ্ডিয়া লেভেলত অলপ মবিলাইজ কৰিম। বিভিন্ন পক্ষক আমি সাক্ষাৎ কৰিম, RGI, নেশ্যনেল কমিশ্যন ফৰ সেটেল ট্ৰাইব, হোম মিনিষ্ট্ৰী, ট্ৰাইবেল মিনিষ্ট্ৰী, সকলোকে সাক্ষাৎ কৰি আমাৰ ৰিজনমেণ্টখিনি আমি তাত খুব স্পষ্টভাৱে আমি প্ৰকাশ। অসম চুক্তিৰ 6 নম্বৰ দফাত ৰাজ্য চৰকাৰে কৰিবলগীয়া কামসমূহ আমি ইতিমধ্যে বহুবিলাক হাতত লৈছো। আপোনালোকে এবাৰো এছেম্বলিত দেখিছে, সত্ৰৰ ওপৰত আইন হৈছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত আমাৰ জুডিচিয়েল কোৰ্ট স্থাপন কৰা হৈছে। সব ক্লজ 6 ইমপ্লিমেন্টেশনটো এতিয়া অনগোয়িং প্ৰসেস, আমি কৰি গৈ থাকিম। কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিষয়বস্তুখিনি আমি এতিয়ালৈকে হাতত ল'ব পৰা নাই। ষ্টেটৰ কামখিনি আমি ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছো। আসামৰ যিবা গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যিখিনি ৰিকমেণ্ডেশ্যন, সেই ৰিকমেণ্ডেশ্যনটো আমাৰ এক্সপাৰ্ট কমিটি বা আমাৰ কনচালটেটিভ গ্ৰুপে সেইটোক নাকচ কৰিছে, গতিকে আমি CC2ও সেইটো আমি নাকচ কৰিছো। মই বড়োলেণ্ডৰ মন্ত্ৰী ডাঙৰীয়াক সুধিব লাগিব, মোৰ টেবুলত এখনো আইন অহা নাই, কিন্তু যদি কৰবাত কিবা হৈ আছে মই চেক কৰি দিম। ইয়াতে সামৰণি মাৰিছো, সকলোকে ভাত এসাঁজ খাবলৈ নিমন্ত্ৰণ জনাইছো। Report of the excluded and partially excluded areas other than Assam and the Northeast Frontier Assam Tribal and Excluded Areas Subcommittee, এই যেটো ৰিপৰ্ট, এই ৰিপৰ্টটো প্ৰিপেয়াৰ কৰিছিলে গোপীনাথ বৰদলৈ আৰু AV ঠাক্কৰ। তেওঁলোকে অসমৰ টাই আহোম, কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক বা চাহ জনগোষ্ঠীক কেতিয়াও সেটেল ট্ৰাইবৰ তালিকাভুক্ত কৰা নাছিল আৰু তেওঁলোক কেতিয়াও ট্ৰাইবেল হোৱাৰ যোগ্য নহয়। গতিকে গোপীনাথ বৰদলৈ আৰু AV ঠাক্কৰৰ কমিটিয়ে তেওঁলোকক ট্ৰাইবেলৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাই। আজি তাৰিখলৈকে যিমানবোৰ কমিশ্যন গঠন হৈছে, চাহ আৰু প্ৰাক্তন চাহ বাগানীয়া জনজাতিসকলক ভাৰতবৰ্ষৰ কোনো কমিটিয়ে সেটেল ট্ৰাইব ৰিকগনিশ্যনৰ কাৰণে ৰিকমেণ্ড কৰা নাই, বা অসম চৰকাৰে গঠন কৰা এক্সপাৰ্ট কমিটিও কিন্তু টি ট্ৰাইবক সেটেল ট্ৰাইব হিচাপে বা অনুসূচিত জনজাতি হিচাপে ৰিকগনিশ্যন কৰিবলৈ কেতিয়াও অনুমোদন জনোৱা নাই। গতিকে বৰ্তমানৰ চৰকাৰে কেৱল ৰাজনৈতিক সুবিধাৰ কাৰণে এই পপুলাছ গ্ৰুপবিলাকক সেটেল ট্ৰাইব কৰিবলৈ আগবাঢ়িছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। মিনিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই টাই আহোম, চুতীয়া, কোচ ৰাজবংশী, মৰাণ, মটক আৰু চাহ জনজাতিক OBC হিচাপে অনুমোদন কৰিছিল, ৰিকগনাইজ কৰিছে। গতিকে এবাৰ যেতিয়া যিবিলাক জনগোষ্ঠী OBC হিচাপে ৰিকগনিশ্যনটো পায়, সেই একেই জনগোষ্ঠীক কিহৰ ভিত্তিত সেটেল ট্ৰাইব কৰিব? গতিকে আমি এই এণ্টায়াৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিকমেণ্ডেশ্যনটো আমি ৰিজেক্ট কৰোঁ। কমিটি বা আমাৰ যিখিনি কনচালটেটিভ গ্ৰুপে কৈছে যে তেওঁলোক যিহেতু 1947ৰ গোপীনাথ বৰদলৈ আৰু AV ঠাক্কৰ কমিটিয়ে তেওঁলোকক ৰিকমেণ্ড কৰা নাছিল আৰু 1965ত লকুৰ কমিটিও তেওঁলোকক অনুমোদন জনোৱা নাই, তেনে ক্ষেত্ৰত তেওঁলোকক কিহৰ যুক্তিক ট্ৰাইবেল কৰিবলৈ ওলাইছে বৰ্তমান চৰকাৰে? গতিকে এইটো আমি সম্পূৰ্ণৰূপে নটচাট কৰিম। आंदोलन अलग जगह पे है, आइडेंटिफिकेशन है अलग जगह। आंदोलन कर सकता है, लेकिन आंदोलन करने के बाद ये जरूरी नहीं कि आप क्राइटेरिया फुलफिल करता है। तो जैसे आप देखते हैं आंदोलन चलता है जात रिजर्वेशन के लिए, तो आंदोलन का चलते दे दिया, सुप्रीम कोर्ट ने ना कर दिया। अगर आप उस क्राइटेरिया में फिट नहीं होते हैं तो आप फिट नहीं होते हैं। तो आप राजस्थान में भी ऐसे बहुत सारे देखते हैं, आप माराठावाद आंदोलन देखते हैं। तो आंदोलन इज नॉट द क्राइटेरिया फॉर ग्रांटिंग शेड्यूल ट्राइब्स। অনাৰেবল চিএম ছাৰ, মই বদলিনৰ পৰা আহিছোঁ। সংবাদ জগতৰ মই 35 বছৰৰ আহি আছোঁ। মই এখন দৈনিক বাতৰি কাকতৰ সম্পাদক হয়। মোৰ কাকতখন শান্তি বদলি ইংগং। আগত 2004 চনৰ আগত বড়ো কাকত নাছিল। আমাৰ ডেইলি বড়ো কাকত UG ব্ৰহ্ম ডাঙৰীয়াই মোৰ কাকতখন উন্মোচন কৰিছিলে 2004 চনত। এতিয়া মই কথা কওঁ ছাৰ, আপোনাক ৰাইজে ভাল পায় আৰু আপোনাৰ এই 5 বছৰত যিখিনি পদক্ষেপ লৈছে, আঁচনি যোগিত কৰিছে, ৰূপায়ণ কৰিছে, আপোনাক ৰাইজে ভাল পায় আৰু আমি ভাল পাওঁ। এতিয়া মোৰ কথা বদলিনৰ কথা অলপ কম মই ছাৰ। ইয়াত বদলিনত বা নামনি অসমখন সংঘৰ্ষ জড়িত হৈ এই কাৰণত মোৰ ব্যক্তিগত অভিজ্ঞতা মই ক'ব বিচাৰিছোঁ যে নামনি উজনি এই ভাৱটো আগত অসমত আছিল আৰু উজনি অসমখন আগবাঢ়ি গৈছিল, নামনি অসমখন পিছ পৰি গৈছিল, যাৰ কাৰণে আমাৰ ইয়াত আন্দোলনো হৈছিলে, বদলিন আন্দোলনো হ'ল, বদলিৰ সৃষ্টিও হ'ল। এতিয়া বদলিন সৃষ্টি হোৱাৰ পিছত 2003 চনৰ পিছত যেনেকৈ অগ্ৰগতি হ'ল, ডেভেলপমেণ্ট হ'ল বদলিনখন, ৰাইজে একদম শান্তিত আছিলে আৰু ৰাইজে আশা কৰিছিল যে আমাৰ বদলিন ৰাজ্যখন দৰকাৰেই নহয় যে তেনেকুৱা যদি অগ্ৰগতি হয়। কিন্তু ছাৰ ইয়াত এই অগ্ৰগতি বিষয়ত
কিছুমান ৰাজনৈতিক লাভালাভৰ কাৰণে কিছু সংঘৰ্ষ সৃষ্টি হৈ আছিলে তেতিয়াৰ পৰা, যাৰ কাৰণে এই অঞ্চলত বিভিন্ন বিভেদ কাম লৈছিলে। 2000 চনৰ পৰা যেনেকৈ বিটিয়া একৰ্ড হ'ল, তেতিয়া আমাৰ কিছুমান পোৱা অধিকাৰে ষ্টেটলৈ ঘূৰি আহিব লগা হ'ল। নাজানো আমি কি হৈছে ভিতৰত নাজানো, কিন্তু আমাৰ সমাজত বড়োলেণ্ডৰ ৰাইজৰ সমাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিলে, যাৰ কাৰণে আমাৰ ফিচুৰি আৰু সঁচাকৈ যোৱা 5টা বছৰত একদম ফিচুৰি গৈছিলে। 17 বছৰ হাগ্ৰা মহিলাৰ চৰকাৰ নাইবা সেই সময়ত চৰকাৰ যিখিনি কৰিছিলে তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱা হৈ গ'ল। কিন্তু ছাৰ লেটেষ্টলি যেনেকৈ ইলেকশ্যনত হাগ্ৰা মহিলাৰী বা নতুন চৰকাৰ আহিল, আপুনি তেওঁক লগত সহায় কৰিলে, সহযোগ দিলে বা তেখেতক আপুনি আশ্বাস দিলে, আৰু এই সিদিনৰ ভিতৰতে যিখিনি নেকি আগভাগ কাম লয় আঁচনিসমূহ কৰিলে, একদম ধন্যবাদ পাত্ৰ ছাৰ। আপোনাক বড়োলেণ্ডৰ ৰাইজে ভাল পায়।